হে গাইজ, এয়া মই অফিচত থকাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, সেইটো কাৰণে মুখেৰে মতা নাছিলোঁ। চ' এতিয়া ওলালোঁ অফিচৰ পৰা আৰু মই অলপ দূৰ খোজকাঢ়ি যাওঁ, কাৰণ বহুত শকত হৈ গৈছোঁ বহি বহি। চ' সেয়া খোজকাঢ়ি গৈ আছোঁ আৰু। হে গাইজ, নাচিন্স ব্লগৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভাল, আল্লাহে কয় আপোনালোকৰ দুৱাত। চ' আজি মই অফিচৰ পৰা সোনকালে আহিলোঁ। এতিয়া এফালে যাওঁ, নানী এগৰাকী গা ভাল নাই, তেওঁক খবৰ এটা কৰিবলৈ যাওঁ। আমাৰ নানীও আহিছে, তো সেইটো কাৰণে তেওঁ যাব আৰু লগতে মই আমি যাম। আৰু কাইলৈ আমাৰ ঘৰলৈ আহিব। কোন আহিব এইটো দেখাম কাইলৈ। আৰু তাৰ কাৰণে মই কি প্ৰিপাৰেশ্যন কৰোঁ, কি বনাওঁ সেইবোৰ দেখাম। হাই কোৱা, বাই বাই। আফিটো আছে আমাৰ ঘৰত। চ' কি কৰোঁ, কি নকৰোঁ, কি নবনাওঁ সেইবোৰ আপোনালোকক দেখাই থাকিম। চাই থাকিব ব্লগটো। আজিৰ পৰা ষ্টাৰ্ট দি দিছোঁ আৰু কাইলৈও মানে একেটা ব্লগে যাব আৰু তেনেহ'লে চাই দিব। টুকু বাজিটো দিয়া না। পাই গ'লোহি, তেওঁ ঠিকে আছে। এতিয়া মই অলপ বাহিৰলৈ ওলাই আহিছোঁ। টিকলি দুজনী আছে, আপোনালোক হাই ক'ব হা। এয়া মাহী ছোৱালী হয়, আমাৰ ডাঙৰ মাহী ছোৱালী। আৰু যেন টিকলি আছে, দেখাম ৰ'ব। তাই নাহিছে মোৰ ওচৰলৈ। আৰু যেন দেখা যায় একদম অকণমানি টিকলি, সেইজনী মামাৰ ছোৱালী হয়। মামা মানে সি বেছি ডাঙৰ নহয়, মোতকৈ এবছৰমানেই ডাঙৰ। কিন্তু কেকা বুলি মাতো, মামা নামাতো আৰু। গাইজ, গুড মৰ্ণিং। এতিয়া শুই উঠিছোঁ মই জাষ্ট। আজি ছানডে, অকণমান টাইম শুলোঁ। টোপনিও বহুত দিনা ভালকৈ পূৰা হোৱা নাছিলে, ঠিকছে শুই ল'লোঁ। আৰু এতিয়া বাজিছে 8:30। এতিয়া মই উঠিলোঁ, কিন্তু এতিয়া মই চিধা যাওঁ, প্ৰিপাৰেশ্যন কৰোঁগৈ। কালিতো কৈছিলে আপোনালোকক যে আমাৰ ঘৰলৈ কোনোবা আহিব। কোন আহিব দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো দেই। চ' এতিয়া যাওঁ, মই কি বনাম তাৰ প্ৰিপাৰেশ্যন কৰোঁগৈ দেই। এয়া মই পনীৰ বনাইছোঁ। ইয়াত মই বাটাৰ দিছোঁ আৰু অকণমান ৰিফাইন দিছিলোঁ। আৰু ইয়াতে মই পিঁয়াজ আৰু কাজু আৰু দালচেনি সেইকেইটা দি এটা পেষ্ট বনাইছিলোঁ, সেইটো দি দিলোঁ। অলপমান ভজাৰ পিছত তাত মই গৰম মছলা অকণমান দিলোঁ। আৰু ইয়াত মই এতিয়া দি দিছোঁ এই মগজ দানা বুলি যে কয়, তাৰ মই এটা পিউৰি বনাইছিলোঁ, সেইটো বনাই মই ইয়াত দি দিছোঁ। এইটো মই বনাইছোঁ নাভাবি পনীৰ। চ' এইটো হোৱাইট কালাৰ হয়, এইটো কালাৰ এড নকৰোঁ, হালধিও নিদিওঁ। আৰু এইখিনি অলপ মজাৰ পিছত তাত মই দিলোঁ দৈ অকণমান। তাৰপিছত মই কচুৰি মেথি দিলোঁ। আৰু এয়া মই পনীৰখিনি ফ্ৰাই কৰি থোৱা আছিলে, এইখিনি দি দিলোঁ। আৰু এয়া আমাৰ নাভাবি পনীৰ ৰেডি হৈ গ'ল। এয়া মই বাটাৰ চিকেন বনাবৰ কাৰণে ৰেডি কৰিছোঁ। চ' ইয়াতে মই নেমু চেপি দিছোঁ। নেমু পূৰাপূৰি এটা দিছোঁ মই চেপি। তাৰপিছত নিমখ দিছোঁ এয়া। আৰু এতিয়া আদা নহৰু পেষ্ট দিম। আৰু ইয়াত মই দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু ইয়াত অকণমান গৰম মছলা দি দিছোঁ। আৰু ইয়াতে দিছোঁ মই দহি। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু মিক্সাৰটো মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। এয়া অকণমান ফুড কালাৰ দি দিলোঁ, বেছি কালাৰটো লাইট লাগিলে দেখিবৰ কাৰণে। বেছি দিয়া নাই, একদম অকণমান। এতিয়া থৈ দিমগৈ এইখিনি। আৰু এয়া মই এইখিনি ফ্ৰাই কৰি লৈছোঁ ভালদৰে, আধা ঘণ্টাৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই। এয়া হৈ গৈছে আৰু ফ্ৰাই কৰিম অলম'ষ্ট। তাৰপিছত এয়া মই লৈ লৈছোঁ এখন কেৰাহীত এই ফ্ৰাই কৰি থকা তেল অকণমান আৰু বাটাৰ লৈছোঁ। তাতে মই দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু তাতে মই যিটো পিউৰি বনাইছিলোঁ বিলাহী আৰু হেৰি দি, কাজু বিলাহী আৰু পিঁয়াজ দি, সেইটো মই ইয়াত দি দিছোঁ। দি অলপমান এইখিনি মজাম। তাৰপিছত মই ইয়াত
চিকেন পিচখিনি ফ্ৰাই কৰা দি দিম। তাৰপিছত অলপমান লৰাই ল'ম। এতিয়া দেখি পাইছেনে পূৰা শুকাই গৈছে বস্তুটো। চ' মই গ্ৰেভিটো হ'বৰ কাৰণে ইয়াত দিছোঁ পানী। পানী দি এতিয়া অকণমান টাইম থ'ম। তাৰপিছত মই ইয়াত বাটাৰ দিছোঁ আৰু ক্ৰীম দিম এতিয়া। তাৰপিছত ভালদৰে লৰাই 2 মিনিটমান থৈ গেছটো অফ কৰি দিম আৰু আমাৰ বাটাৰ চিকেন বনি ৰেডি হৈ যাব। ইয়াৰ ওপৰত কাচুৰি মেথি অলপ দি দিছোঁ। হে গাইজ, জাষ্ট মই গা ধুই আহিছোঁ আৰু কোন আহি পেলাই দেখাইছোঁ। এতিয়া মই বাটাৰ চিকেন বনালোঁ, তাৰপিছত নবাবী পনীৰ বনালোঁ। সেয়া বনাই পেলি এতিয়া পোলাও কাৰণে মই ৰাইচটো ৰেডি কৰি থৈছোঁ। গাজৰ কাটিও ৰেডি কৰি থোৱা আছে। এয়া ৰাইচ, এয়া গাজৰ বনাম, কিন্তু মই আগে ফ্ৰেছন আপ হৈ চেঞ্জ কৰি ল'লোঁ, কাৰণ নহ'লে তেনেকৈয়ে সিহঁতি আহি গ'লহেঁতেন। সেইটো কাৰণে। আৰু এতিয়া বন্ধু আহি পালেহি আৰু তাহাঁতি আহি আছে। কোন কোন আহিব গম পাব বাৰু। চ' বন্ধুকে দেখাওঁ বাৰু এতিয়া। এয়া বন্ধু আহি পালে আৰু এয়া আমি নানীক চাৰিটাই পিন্ধাই ধুনীয়াকৈ থৈ দিছোঁ সজাই পৰাই আলহী আহিবৰ কাৰণে। আৰু কোনোবা আহিছে নেকি? কুকুৰে চিঞৰিছে, চাওঁগৈ বাৰু ৰ'ব। মায়ে হাই কৰি দিয়া। এয়া ইহঁতি মোৰ কাৰণে অনা ছাৰপ্ৰাইজটো চাওক না, কিমান ভাল লাগিছে। এয়া মই চিকেন পকৰা বনাইছিলোঁ ষ্টাৰ্টাৰ, কিন্তু ৰেচিপি দেখাব নহ'লে কাৰণ বহুত দৌৰাদৌৰিকৈ বনাইছিলোঁ। আজি এয়া নাচিন দাবলৈ আহিছোঁ আমি। নাচিনে চিকেন পকৰা বনাই দিছে, খাবলৈ বহিছোঁ আৰু লগত স্পাইট আছে। এয়া ৰেকিব, এয়া 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 দেই ৰেকিব, এয়া এইফালে সঞ্জয়, এইফালে সঞ্জয়, সেইফালে মুছাদিক, এইফালে আমাৰ বুঢ়া মানুহ আব্দুল, এয়া অয়ন দেই। আমি চব বহি এতিয়া ৰিয়াজ এয়া আৰু চেঞ্জ কৰি ল'লোঁ পটককৈ। আৰু এতিয়া মই ষ্টাইলো কৰি ল'ম, কাৰণ সিহঁতি মোৰ কাৰণে ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা আনিছে ন। নহয়, মই দেখাম আপোনালোকক। আৰু সেইটো কাৰণে মই অলপ ৰেডি হৈ লৈছোঁ। যেনেকৈ তেনেকৈ সেইটো মানে চেলিব্ৰেট কৰিব মন নাযায়। তেন্তে চাই থাকক। सच्चे दोस्त वही होते हैं जो अच्छे वक्त में आपकी बजाते हैं और जब मुश्किल वक्त आता है तो वही छिछोरे आपके दरवाजे पर खड़े नजर आते हैं। लोगों को आते हैं नजर हम मगर मीठी सी वो गाली तेरी वो जुदा या खफा खुदा है दुआ सुनने को तैयार हूँ मैं। मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे, मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना। It's been a long day without you, my friend, and I'll tell you all about it when I see you again. Come a long way where we began. Oh, I'll tell you all about it when I see you again. धड़कन ये कहती है दिल तेरे बिन धड़के ना, एक तू ही यार मेरा, मुझको क्या दुनिया से लेना। धड़कन ये कहती है दिल तेरे बिन धड़के ना, एक तू ही यार मेरा, मुझको क्या दुनिया से लेना।
চাওক মোক কেকখিনি কি কৰিলে। কেকটো ইমানেই বেছি টেষ্টি আৰু ইমানেই কেকটো ধুনীয়া, মোৰ কাটিবলৈ মন যোৱা নাই। এইটো মানে আধা কাটি মই চাই আছোঁ, বহুত বেছি টেষ্টি। মই এতিয়া পটককৈ চেঞ্জ কৰি লওঁগৈ, তাৰপিছত পোলাওটো বনাব আছে, সেইটো বনাই লওঁগৈ, সিহঁতক খাব দিব লাগে। जैसा यार कहाँ तेरा मेरा अफसाना तू ही वजह तेरे बिना बेवजह बेकार हूँ চ' আমাৰ কেক চেক কাটি খাই হৈ গ'ল। এতিয়া সিহঁতৰ কাৰণে খাবলৈ উলিয়াইছোঁ মই, ये আৰু तभी है খাব এতিয়া। ये चली है सोना बन के ये मिली गलियों से गुजरी है बरसों सबरी है यारो दोस्ती बड़ी ही हसीन है ये ना हो तो क्या फिर बोलो ये जिंदगी है ओ बिना यार मेरा जी এতিয়া আমি চবেই বহি কথা পাতি আছোঁ, পুৰণা ফটোবোৰ উলিয়াই চাই আছোঁ কোন কিমান চেঞ্জ হ'ল। ले लो पैसा दिल ले लो प्यार मैनू ले यार मोड़ এইটো সুমি এইকেইটা কোনোবা আছে আৰু এইফালে চা, সুমি ৰিয়া। হৈ গ'ল। আৰু এতিয়া আমাৰ আইচক্ৰীম খোৱা টাইম। আমি চবেই ধুনীয়াকৈ আইচক্ৰীম খালোঁ একেবাৰে শেষত। কোৱা অকণমান। নাচিন্দ বাই 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 বিয়াৰ আকৌ লগ পাম বিয়াত। ইছ, আগত লগ নাপাওঁ যেনিবা। সিহঁতি যাব লৈছে এতিয়া, মই বাহিৰলৈ ওলাই আহিছোঁ কাক ভৰাবলৈ। চাওঁ ৰেডি ওলাই। আব্দুল, তুমি কিবা এটা কোৱা, কথা ক'ব পাৰে ভালকৈ। ৰিয়াই ক'ব। আজি নাচিন্দ ঘৰলৈ আহিলোঁ, বহুত দিনৰ মূৰত আমি গোটেইখিনি লগ হ'লোঁ। ভাল লাগিলে আহি। নাচিনে ধুনীয়া ধুনীয়াকৈ খানা বনালে, আমি খাই দিলোঁ পুৰা দেই। একেবাৰে লাষ্টত আইচক্ৰীম খালোঁ। আইচক্ৰীম খাই এতিয়া ঘৰমূৰা হৈছোঁ আৰু ৰণীয়া পক্ষী আমি ঘৰমূৰা হওঁ দেই। বাই বাই। ভাল লাগিলে। টিচাৰে কিবা এটা ক'ব। ভাল লাগিলে সঁচাকৈ। আজি নাচিনৰ ঘৰত আহিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। এগৰাকীতো হাঁহিয়ে থাকিলে অকলে। আৰু সদৌ শেষত এইটোৱে ক'ব বিচাৰিছোঁ, নাচিন ব্লগ আপোনালোক সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে এই কিনাৰত যিটো বেল আইকন আছে সেইটো লাহেকৈ দবাই দিবা। আৰু আমাৰ বাইক সঞ্জয় কিবা এটা ক'ব এতিয়া। তুমি ছাবস্ক্ৰাইব কৰি দিবা বুলি কৈ দিয়া, অন্য নক'লেও কৈ দিয়া ভালকৈ। ছাবস্ক্ৰাইব কৰিব চেনেলটো। নাচিন ব্লগটো ছাবস্ক্ৰাইব কৰি দিব। নেকি গাইজ এই জাষ্ট তাহাঁতি গ'ল, মই এতিয়া ভিতৰলৈ আহিছোঁ। বেয়াহে লাগিছে, ইমান দিনৰ মূৰত লগ পাইছিলোঁ, বহুত ভাল লাগিলে সিহঁতক লগ পাই। বহুত দিনৰ মূৰত লগ পাইছোঁ আমি, কৰোণাকৈ একদম লগ পোৱাই হোৱা নাছিলে। আজি বহুত দিনৰ মূৰত চবকে লগ পাই ভাল লাগিলে। কিছুমান মিচিং আছে ধৰক, এতিয়া আৰু মানে চব বিয়া হৈ গুচি গৈছে, আৰু কিছুমান ইয়াত নাই এনেকুৱা টাইপ, আৰু আহিব নোৱাৰিছে বন্ধৰ কাৰণে। যিখিনিও আহিলে সেইখিনি বহুত ভাল লাগিছে। এতিয়া অলপ ৰেষ্ট লওঁগৈ নেকি। সেই গাইজ অলপমান ৰেষ্ট ল'লোঁ, আৰু এতিয়া ফোন আহিলে
গাইজ নাচিন ব্লগত মই আজি প্ৰথম আহিছোঁ এয়া মুন আজি মোৰ বাৰ্থডে আছিলে দোকানৰ চ' কেক কাটিলে পোলাও আৰু কিবা কিবি কোক চোক খালে কেকটো বনাইছে মুনে ভাল কেক বনাই শিৱসাগৰ মুন বেকাৰ্ছ প্ৰম' কৰি দিছে আৰু তোমাৰ 3 বছৰ পুৰা হ'ল বুহাতৰ সেইবাবে অকণমান আৰু বাৰ্থডে পাতিলোঁ দোকানৰ বহুত টেষ্টি কেক বনাইছে এইটো ঠিক আছে বাই বাই চ' এতিয়া আমি আহিছোঁ অকণমান টাউনখন চাবলৈ ৰাতি আন্ধাৰ মুন্ধাৰত চবেই কৈ আছে ভালকৈ ডেক'ৰেট কৰিছে কিবা কিবি তো সেইটো কাৰণে আমি এতিয়া টাইম পাইছোঁ দুইটাই চ' আমি এতিয়া চাবলৈ আহিছোঁ ইণ্ডিপেণ্ডেণ্ট ডে আমি ৰাতি বনাইছোঁ মই টাউনৰ পৰা পটককৈ এপাক ফুৰিলোঁ কিন্তু চাবলৈ একো নাপালোঁ আৰু এতিয়া আহি পালোঁ আৰ্জেণ্টৰ ঘৰলৈ আজি দিনটো মোৰ পূৰা মানে একদম বিজি ডে ঘৰলৈ আলহী মই গৈছোঁ জেটৰ দোকানলৈ আকৌ এতিয়া আহিছোঁ ইয়ালৈ আৰু হাই গাইজ মই ইনষ্টাগ্ৰামৰ ভিডিঅ'ত চাই আপুনি মোৰ আৰু এয়া আমাৰ জিয়ান বেটাই গেম খেলি আছে এয়া বেটা হাই কৰি দিয়া অঁ আৰু আগফালে নানীহঁতে আম্মা মাহীহঁতে কথা পাতি আছে মই দেখাইছোঁ এয়া নাজ তোৰ ফোনটো ভাল উঠিব হে গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ